এই ভিউটো চাওক একবাৰ এটি হৈছে পুখুৰীটো কৈছিলোঁ 5ডাল অদ্ভুত গাছ দেখাম বুলি তো আপোনালোকে গাছ কোডাল চাই লওক এইডাল গাছৰ নাম হৈছে যুধিষ্ঠিৰ এডালৰ নাম হৈছে ভীম এডালৰ নাম হৈছে অৰ্জুন তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম মাছ পাথাৰৰ পৰা চাই লওক মোৰ চাইডে মানে একদম পুৰা পাথাৰে তো এই পাথাৰ ভিডিঅ' বনাব আহিছোঁ তো গুড মৰ্ণিং ৱেলকাম বেক টু নিউ ব্লগ তো গাইছ এটা বাজি 11:30 বাজিছে পাথাৰক আইছোঁ কিয় এতিয়া হৈছে মোৰ ভাগিনটো মোৰ আজি ভিডিঅ' বনাব না তো গাইছ এই আজি মানে ভিডিঅ' বনাই বোলে তো এই গাইছ ভিডিঅ' বনাব যদি দেখছি নাই সৰুৰ পৰা একদম ভিডিঅ' বনাব টাইম লাগছি এই চশমা মাৰিছে একদম দেখাম মই ভিডিঅ'টো এটা কথাটো হৈছে কি আজি পাথাৰক আইছোঁ কিয় আমাৰ এতিয়া পাথাৰত এটা গাইছ শিৱ মন্দিৰ আছে তো শিৱ মন্দিৰটো হৈছে মই জানাত 50 বছৰৰো বেছি পুৰণা আৰু লগতে আছে গাইছ 5ডাল অদ্ভুত গাছ তো গাইছ সেই গাছ কটলৰ দেখাম তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মই মন্দিৰটো দেখানো আপোনালোকক মন্দিৰটো দেখাৰ আগত এই ভিউটো চাওক একবাৰ এটি হৈছে পুখুৰীটোৰ চাইডে আছে চাওকচোন এই ইমান গাছ আছে এতিয়া আমি গাইছ গৰমৰ দিনত গা ধুব আহোঁ কিন্তু এতিয়া যিটো ঠাণ্ডা না এতিয়া আৰু ক'ত গা ধুম না নাই গৰমৰ দিনত মই আপোনালোকক এতিয়া এটা ভিডিঅ' কৰি দেখাই নিম আপোনালোকক বা গাইছ কি ঠাণ্ডা তো বলক এতিয়া আমি আপোনালোকক মন্দিৰটো দেখাম বলক নমৰিছ না নমৰিছ তুমি আহা তাৰ পৰা আহা তোকে চাই লওক এতিয়া হৈছে শিৱ মন্দিৰটো চাই লওক 50 বছৰৰো বেছি পুৰণা শিৱ মন্দিৰ চাই লওক আৰু এই শিৱ মন্দিৰটো ক'ত আছে আমাৰ টিক্কাগড় পাথাৰৰ মাজৰ আছে একদম চাই লওক কি ধুনীয়া এটা জাগা আছে না শিৱ মন্দিৰটো আৰু গাইছ এতিয়া সেই 50 বছৰৰ পৰাই এনেকৈ শিৱ পূজাটো পালন কৰি আহিছে তো এইবাৰ যিহেতু শিৱ পূজা আহি আছে শিৱ পূজাত আহিব আৰু এতিয়া আছিল আমাৰ ঘৰ শিৱ মন্দিৰটো আৰু যিহেতু মই কৈছিলোঁ 5ডাল অদ্ভুত গাছ দেখাম বুলি তো আপোনালোকে গাছ কোডাল চাই লওক এইডাল গাছ আৰু এইডাল গাছ টোটেল গাছ 5ডাল গাছ এডাল গাছ মৰি গৈছে যিহেতু গাছ কোডাল বহুত পুৰণা হৈছে না তো সেইকাৰণে গাছ কোডাল মৰি গৈছে আৰু গাছ কোডালৰ এটা নাম দিছে চাইলাচোন কি নাম দিছে এডালৰ নাম হৈছে যুধিষ্ঠিৰ এডালৰ নাম হৈছে ভীম এডালৰ নাম হৈছে অৰ্জুন এডালৰ নাম হৈছে নকুল আৰু এডালৰ নাম আছিল সহদেৱ গাছ কোডালৰ নামৰ দিছে একদম পুৰা ডাঙৰৰ পৰা পুৰা একদম সৰুকলৈকে দিছে তো এই আছিলে 5 পাণ্ডৱ মই 5 পাণ্ডৱ বুলি কৈছোঁ যিহেতু গামটো কথাটো শুনলাকে নাই আপোনালোকে মই ভালকৈ বুজাব পৰা নাই গাছ কোডালৰ বিষয়ে যদি আপোনালোকে কেতিয়া যদি টিক্কাৰ ফালে যদি আহে টিক্কাৰ পৰা বেছি দূৰ নহয় মানুহ খুলিলে কাৰোবাক কৈ দিব আপোনালোকে আহিব পৰিৱেশটো উপভোগ কৰলাক লগতে এটি শিৱ মন্দিৰ আছে এটি সেৱা কৰলাক আৰু যিহেতু শিৱ পূজা আহিছে না তেতিয়া আহিব পাৰে আৰু এই গাছ কডালকো ধুনীয়াকৈ মানে আপোনালোকে চাব পাৰিব আহিলি তো সেইটোৱে কথা আছিল নাই আৰু আমাৰ এটা মলৰ আছে ভাগিনটো আছে শুনো হা ৰবা এক ছেকেণ্ড তোমাৰ নামটো কৈ দিয়া তুমি আজি কি ভিডিঅ' বনাবা তুমি গান গাব পাৰা নেকি দে এটা গান গাই দিয়া ধুনীয়াকৈ গান গাই দিয়া টেক্সি গাইজ এনেহেন বয়সত এই বয়স এতিয়া 3 বছৰ হৈছে এনেহেন বয়সত আমি মানে কি এইগিলা জানাই নাছিলোঁ এই সৰুতে 3 বছৰতে এই ভিডিঅ' কৰিব বুলি তো গাইজ ধুনীয়াকৈ এটাই কিবা ভিডিঅ' কৰোঁ হ'লে কান্দব কিনা ভিডিঅ'টো বনাওঁ এতিয়া এই ভিডিঅ' ক'লোঁ দিয়ক দুটা ভিডিঅ' কৰিছে 30 ছেকেণ্ডৰ কাকাল চাকাল বিউ উঠি দিছে গাইছ এনেকৈ প'জ দে সেনেকৈ প'জ দে এইগিলা প'জ শিকছ নিজে শিকছ এইগিলা প'জ হৈ আৰু এটা ধুনীয়াকৈ এনেকৈ কওঁ বাই এনেকৈ দিয়া এটা আমি তাৰ পৰা যাওঁ আজিৰ ভ্লগটো মই ইয়াতে সমাপ্ত কৰিলোঁ ভ্লগটো আৰু বেছি দীঘল নকৰিলোঁ মই আৰু বেলেগ ভিডিঅ' মানে এড নকৰিলোঁ মই আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ কি আমাৰ শিৱ মন্দিৰত মানে কি ভ্লগ বনাম তো আজি এটা সৰুকৈ ভ্লগ মই এনেকৈ বনালোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনে বেছি মোক কমেণ্টত কৈ দিব আৰু নতুনকৈ আপুনি ছাবস্ক্ৰাইব কৰি দিব আৰু যিহেতু শিৱ পূজা আহিছে নহয় তো শিৱ পূজাত যদি পাৰে আপোনালোকে আমাৰ এই শিৱ মন্দিৰটোত একবাৰ আহি যাব নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ টাটা বাই বাই জয় অসম ওম নমঃ শিৱায়